আজিৰ কাহিনী হ'ল যুদ্ধ বিধ্বস্ত মধ্যপ্ৰাচ্যত ৩৫টা য়েমেনী মাছমৰীয়াৰ যাৰ জীৱন ৰাতিৰ ভিতৰতে সলনি হৈ যায় যেতিয়া তেওঁলোকে গাল্ফ অফ এডেনত এটা মৰা স্পাৰ্ম হুৱেল পায় যাৰ ভিতৰত তেওঁলোকে 11 কোটি টকাৰ এম্বাৰগ্ৰিছ পায়। গতিকে এতিয়া কথা হ'ল য়েমেন ক'ত? এইখন হ'ল আমাৰ ভাৰত আৰু ইয়াৰ পৰা ৱেষ্টৰ ফালে আৰাবিয়ান চি পাৰ হৈ গাল্ফ অফ এডেনৰ ওচৰত, যাৰ পপুলেশ্যন 2.4 কোটি। য়েমেনে মূলতঃ দুখন দেশৰ লগত নিজৰ ভূমিসীমা ভাগ বতৰা কৰে, ছৌদি আৰব আৰু ওমান আৰু আফ্ৰিকান দেশ জিবুটি আৰু সোমালিয়াৰ লগত মেৰিটাইম বৰ্ডাৰ ই ভাগ বতৰা কৰে। য়েমেনত বৰ্তমান গৃহযুদ্ধ চলি আছে, যাৰ ফলত বহুত সংখ্যক মানুহে ভয়ানক দৰিদ্ৰতাৰ মাজেৰে পাৰ হ'ব লগা হৈছে। এতিয়া কথা হ'ল এম্বাৰগ্ৰিছ কি? এম্বাৰগ্ৰিছক তিমিৰ বমি বুলিও কোৱা হয়, যদিও বহুতে এইটোক ভুল বুলি মানে। বিশেষজ্ঞৰ মতে স্পাৰ্ম হুৱেলৰ ইণ্টেষ্টাইনত সৃষ্টি হোৱা এই পদাৰ্থবিধ ই বমি নকৰে। এইটো খবৰ সম্প্ৰতি নিউজত এইবাবে আছে কিয়নো স্পাৰ্ম হুৱেলৰ বডিত পোৱা এই সামগ্ৰীবিধ দুষ্প্ৰাপ্য আৰু ব্যয়বহুল হয়। শুনিবলৈ অদ্ভুত লাগে ন, যে স্পাৰ্ম হুৱেলৰ মৃতদেহৰ পৰা পোৱা এই এম্বাৰগ্ৰিছ তাকো ইমান ব্যয়বহুল। হয়তো এতিয়ালৈ আপোনালোকে বুজিব পৰা নাই যে এম্বাৰগ্ৰিছ বা তিমিৰ বমি হয় কিয়। গতিকে প্ৰথমে ইয়াক বুজোৱা হওক। এম্বাৰগ্ৰিছ স্পাৰ্ম হুৱেলৰ এটা বিৰল ডাইজেষ্টিভ এণ্ড প্ৰডাক্ট, যিটো বিশ্বৰ আটাইতকৈ অদ্ভুত প্ৰাকৃতিক ঘটনা বুলি গণ্য কৰা হয়। স্পাৰ্ম হুৱেলৰ সম্পূৰ্ণ পপুলেশ্যনৰ মাত্ৰ 1 পৰা 5% সৃষ্টি হ'ব পৰা এই পদাৰ্থ বিৰল আৰু বহুতো উদ্যোগত ব্যৱহাৰ হোৱাৰ ফলত ই মূল্যৱান হৈ পৰে। বহু শতিকা আগৰে পৰাই মানুহে ইয়াক ব্যৱহাৰ কৰি আহিছে, কিন্তু ইয়াৰ উৎস সম্পৰ্কে এতিয়াও সৰ্বসন্মিক্ৰমে কোনো তথ্য পোৱা নাযায়। এম্বাৰগ্ৰিছৰ জীৱাশ্মৰ প্ৰমাণ পোৱা গৈছে যি 17.5 লাখ বছৰ পুৰণা, আৰু বিশেষজ্ঞৰ মতে মানুহে ইয়াক 1000 বছৰ আগৰ পৰাই ব্যৱহাৰ কৰা আৰম্ভ কৰিছিল। এই বিৰল এম্বাৰগ্ৰিছৰ বহুতো ঐতিহাসিক আৰু আধুনিক ব্যৱহাৰ দেখিবলৈ পোৱা যায়। মূলতঃ সুগন্ধি উদ্যোগত অৰ্থাৎ পাৰফিউম ইণ্ডাষ্ট্ৰীত ব্যৱহাৰ হোৱা ই এটা অত্যন্ত আৱশ্যকীয় সামগ্ৰী হয়। প্ৰাচীন গ্ৰীকসকলে তেওঁলোকৰ মদত ইয়াক মিহলাইছিল যাতে তাৰ ইনটক্সিনেশ্যন ষ্ট্ৰেংথ বঢ়াব পাৰে। আনকি মধ্যযুগত এই পদাৰ্থবিধ চিকিৎসাৰ বাবেও ব্যৱহাৰ কৰা হৈছিল। ব্লেক ডেথৰ সময়ত মানুহে এম্বাৰগ্ৰিছ নিজৰ শৰীৰত ঘঁহিছিল যাতে প্লেগ নিবিয়পে আৰু তেওঁলোকৰ পৰা বেয়া গোন্ধ নোহোৱা হয়। ব্লেক ডেথৰ সময়ত বিউবনিক প্লেগ আছিল যি 1346 পৰা 1353 ইউৰাছিয়া আৰু নৰ্থ আমেৰিকাত স্প্ৰেড হৈছিল। এই মহামাৰীৰ সময়তে এম্বাৰগ্ৰিছ ব্যৱহাৰলৈ আহিছিল। এম্বাৰগ্ৰিছ এটা ৱেক্সি, ফ্লেমেবল ছলিড পদাৰ্থ যি দীৰ্ঘস্থায়ী সুগন্ধিৰ বাবে অমূল্য। এম্বাৰগ্ৰিছৰ এটা সৰু টুকুৰা 300 বছৰলৈ সুগন্ধি হৈ থাকে। পূবৰ সমাজবোৰত এম্বাৰগ্ৰিছক মূলতঃ মছলা হিচাপে ব্যৱহাৰ কৰা হয়, আৰু পশ্চিমৰ সমাজত ইয়াক সুগন্ধি সামগ্ৰী বনোৱাত ব্যৱহাৰ কৰা হয়। GQ মেগাজিনৰ মতে এম্বাৰগ্ৰিছক আটাইতকৈ মূল্যৱান প্ৰাকৃতিক কেঁচামাল হিচাপে গণ্য কৰা হয়। ইয়াৰ অভাৱ আৰু মূল্যৰ বাবে এতিয়া এম্বাৰগ্ৰিছক চিন্থেটিকৰ সৈতে ৰিপ্লেচ কৰা হৈছে। তথাপিও এতিয়াও প্ৰাকৃতিক এম্বাৰগ্ৰিছ পোৱাটো খাজানা পোৱাতকৈ কোনো গুণে কম নহয়। স্পাৰ্ম হুৱেলৰ দ্বাৰা সৃষ্টি হোৱা এই বিৰল আৰু মূল্যৱান পদাৰ্থবিধ এতিয়া ইয়াৰ অভিশাপ যেনহে হ'ল। স্পাৰ্ম হুৱেল বহুতো শতিকা পূৰ্বে হুৱেলিঙৰ চিকাৰ আছিল যদিও এতিয়া কিছু পৰিমাণে হ'লেও ইয়াৰ চিকাৰত প্ৰতিবন্ধকতা লগোৱা হৈছে। আপোনালোকে যদি জানিব বিচাৰে এম্বাৰগ্ৰিছ কেনেকৈ গঠিত হয়, তাত কি কি পদাৰ্থ থাকে, আৰু এম্বাৰগ্ৰিছৰ বাবে স্পাৰ্ম হুৱেলৰ চিকাৰ বন্ধ কৰিবলৈ বিভিন্ন দেশ তথা স্থানত কেনে পদক্ষেপ লোৱা হৈছে, বা এম্বাৰগ্ৰিছ কোনবোৰ পাৰফিউমত ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ গোন্ধ কেনেকুৱা, তেনেহ'লে মই ইয়াৰ লগত জড়িত এটা ভিডিঅ' বনাই এই সম্পৰ্কে আপোনালোকক জনাবলৈ নিশ্চয় চেষ্টা কৰিম। গতিকে আজিলৈ আহোঁ তেনেহ'লে।